বহিবলৈ জেগাই পোৱা নাই পাই আজি Good. Good. ভনীয়ে বহিবলৈ জেগাই পোৱা নাই আপোনালোকে ভাবিছে চাগে নিশ্চয় নহয়নে এয়া আকৌ মই কি দেখুৱালোঁ উৰুলিও দি আছে আচলতে আমাৰ ঘৰতে বিয়া এখন ওলাইছে এইফালে এই ৰাতিপুৱাই ফোন মানে গম পালোঁ বিয়া বুলি লৰালৰিকৈ আহিছোঁ মানে এইফালে বোলো অকণমান ভিডিঅ' অকণমানো কৰি ৰাখোঁ মই পিছে কৰা নাই ওচৰৰে ভণ্টি এজনীক কৰিবলৈ দিছিলোঁ তাই মানে ইমান ভালকৈ ক্লিপখিনি ল'ব নোৱাৰিলে মই বোলো আমাৰ এইফালেনো বিয়া হ'লে কি কি নিয়ম হয় তাকে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ এইফালে আকৌ আহি পেলাই মাকো লৰালৰিকৈ খুৱাই লৈছোঁ মানে দেৰিয়ে হৈ গৈছিলেগৈ মাক খুৱাবলৈও তাৰ ৰাতিহে আকৌ ভিডিঅ' কৰিলোঁ এইফালে দেওবাৰ আছিলে মানে ভিডিঅ'টো কৰা কেইদিনমান হ'ল দেওবৰীয়া বজাৰৰ পৰা এয়া বজাৰলৈ আহিছিলে মই অকণমান মানে পাচলিবিলাক ভাল লাগে ন দেখি পেলাই বোলো অকণমান ভিডিঅ' কৰিয়ে ৰাখোঁচোন তেনেকৈ এনেকুৱা মানে এইকেইটা দিন মানে বহুত ভাল লাগে পাচলিবিলাক নানান ধৰণৰ পাচলি দেখিবলৈ পোৱা যায় যে এইফালে দেওবৰীয়া বজাৰৰ পৰা এতিয়া পিছে পাচলি আকৌ সস্তাই হৈছে বহুত নহয়নে বাৰু এইফালে আকৌ আজি ছাগলী মাংস অকণমানো লৈ আহিছিলে তাৰপৰা সেয়াও বোলো কেনেকৈনো বনাওঁ আজি ৰেচিপি এটাও দিওঁ আপোনালোকক একদম চিম্পুলকৈ বনাম এয়া চাওকচোন মছলাখিনি এইফালে এয়া গৰম মছলা অকণমান এইখিনি আকৌ মই জিৰা আৰু পাঁচফোৰণ এনেকৈ পিচি পেলাই বনাই থৈছিলোঁ অকণমান গৰম মছলা অকণমান মিট মছলা নিমখ আৰু হালধি দি পেলাই এনেকৈ আৰু অকণমান ইয়াতে মিঠাতেল দি পেলাই এইখিনি মেৰিনেট কৰি এঘণ্টামান মই ৰাখি দিলোঁ আপোনালোকে যিমান দেৰি ৰাখে আৰু ৰাখিব পাৰে পিছে বেছি দেৰি ৰাখিলে ভাল হয় আৰু মাংসটো খাবলৈ মই এঘণ্টামান এনেকৈ ধুনীয়াকৈ ভালদৰে সানি ল'লোঁ সানি লৈ পেলাই এইখিনি এতিয়া ঢাক মাৰি এঘণ্টামান ৰাখি দিম মই মানে সন্ধিয়া লগাতে যিহেতু আনি দিলে সেইবাবে অলপ দেৰি ৰাখিবলৈ সময়ো পালোঁ আৰু এইফালে আকৌ চাটনি অকণো দিনতে গোটাই থৈছিলোঁ বুটলি থৈছিলোঁ এইবোৰ নৰসিংহ মানিমুনি ভেদাইলতা চববিলাক দি পেলাই সেইখিনিও এনেকৈ গোটাই থ'লোঁ এইফালে কেৰাহীখন পাতি দিলোঁ পাতি পেলাই এই আলুখিনি ফাৰ্ষ্টতে ফ্ৰাই কৰি ল'লোঁ একদম চিম্পুলকৈ বনাইছোঁ মইনো কেনেকৈ বনাইছোঁ মানে তাকে দেখালোঁ আৰু ভিডিঅ'টো আপোনালোকেও সকলোৱে হয়তো বনাব জানেই এইফালে লং ইলাচি অকণমান দি দিলোঁ অকণমান তেলতে চেনি অকণমানো দি দিছোঁ পিঁয়াজখিনি যিহেতু অকণমান গলিব লাগিব আৰু কালাৰটোতো চেনিকণ দি দিলে অকণ ভাল হয় নহয় জানো এয়া পিঁয়াজ সৰহকৈ দিলোঁ 3টা মাংস যিহেতু আধা কেজিয়ে হয় সেইকাৰণে পিঁয়াজ অকণমান সৰহকৈ দিছোঁ মাংসত আকৌ পিঁয়াজটো মানে দিলেহে ভাল লাগে ছাগলী মাংসত নহয়নে বাৰু মই পিছে আগতে এই মাংসটো বনাবই নাজানিছিলোঁ এতিয়া পিছে ময়ো সেই মোবাইলত চাইহে বনাইছোঁ মানে চাইয়ে বনাওঁ আৰু এতিয়া নিজৰ হেৰিয়াত অকণমান বনাই